হাই ফ্ৰেণ্ড, আমি আজি ক'ৰবাত যাব ওলাইছোঁ। ৰ'ব আহি আছোঁ। আমি পাঞ্জাবাৰীৰ পৰা ওলালোঁ, এতিয়া আমি 6 মাইল পালোঁ। ট্ৰেফিক জাম, আমি এতিয়া কেতিয়া যাই পাম মন্দিৰলৈ। কথা পাতোঁতে কোনফালে ক'ত আহি গ'লো, একদম বেলেগ ৰাস্তাত আহি গ'লো। আমি বেলেগ ফালে গড়চুক হৈ জালুকবাৰী হৈ আহিলোঁ। এতিয়া আমাৰ মানে কেতিয়া যাই পাম ক'ব নোৱাৰোঁ আৰু। কথা পাতোঁতে বেলেগ ৰাস্তাত আহি গ'লো। এতিয়া আকৌ ইউটাৰ্ণ লৈছোঁ, যাব লাগিব। আজি ৱেডাৰটো ইমান ধুনীয়া। ভেকচিন লৈছিলে নাই সেইটো কথা সুধিছে আমাক। তাৰপিছত এতিয়া মানে এনেকুৱা হৈছে, ভেকচিন নল'লে তাৰমানে আমি সোমাবই নোৱাৰোঁ। তো আমি এতিয়া চব মেছেজবিলাক দেখালোঁ যে আমি ভেকচিন লৈছোঁ। এতিয়াহে আমাক সোমাব দিছে, ফাইনেলি সোমাব দিছে আমাক এতিয়া। ফ্ৰেণ্ড, এইটো মোৰ ফাৰ্ষ্ট ব্লগ বনাম আজি, মানে বনাব ওলাইছোঁ। তো কিবা যদি ভুল হয় কমেণ্ট কৰি ক'ব আৰু। নতুনকৈ বনাইছে গল্ডেন গল্ডেন, নতুন কি কালাৰ কৰিছে নেকি মা? এইটো মোক কেনেকৈ কৰিছে, মোৰ বহুত ভয় লাগিছে। কি খবৰ বুলি ক'ব পাৰি আজি মানে ফ্ৰেণ্ডছ, ক'ব পৰা নাই তাৰমানে ইমান ভাল লাগিছে। আজি 2 বছৰ পিছত মানে কামাখ্যা আহি গৈছোঁ। আগতে আমতিত আহিছিলোঁ, এবাৰতো সেইটোৱে অহা নহ'ল, যোৱা বছৰ অহা নহ'লতো আজি কিবা কৰি আহিলোঁ আৰু বহুত ভাল লাগিছে ফ্ৰেণ্ড। আপোনালোকেও চাই লওক, ইয়াতে দৰ্শন কৰি লওক। এতিয়াতো খুলি দিছে, গোটেই চাই আছে। আদিবাসী মন্দিৰ আপোনালোকে আহিব পাৰিব। এতিয়া এইটো মন্দিৰ খুলি দিছে, একেলগে চব বনাব দিছে।
যায় চব আগৰ নিচিনা হৈ যায় শান্তি আহি যায় একদম এতিয়া ভগৱানৰ পৰা এইটোৱে প্ৰাৰ্থনা যে এই কৰোণা চৰণা বাছত গুচি যায় ভগৱানৰ পৰা প্ৰাৰ্থনা কৰিব যেন চব ঠিক হৈ যায় এই কৰোণাৰ পৰা আমাক মুক্তি লাগে বাছ পাৰ দেখি যাব ভগৱানৰ পাৰ আছে সেইকাৰণে ভয় মানে ইমান বছৰ পিছত যে আহিছোঁ অলপো বিশ্বাস হোৱা নাই এনেকুৱা লাগিছে আহিয়ে থাকোঁ নেকি মন্দিৰলৈ যে মা কামাখ্যা দেৱী কিলিঙা বজালে মনটো শান্তিয়ে হৈ যায় বহুত শান্তি হৈ যায় যদি দৰ্শন কৰি ল'ব ইফালে কেইটামান কাছ কেইটা আমি খাবলৈ আছে নাই কাছ বছৰৰ পিছত আজি কাছ খাবলৈ পাম প্ৰথম কাছ আছে নাই কাছকেইটা আৰু খাব পৰা নাই চবতকৈ বেছি কিন্তু শান্তি লাগে ন বতাহ পানী কাছ আছে নাই বাৰু কাছ নহয় বহুত মাছ আছে মাছ বহুত মাছ কাছ নাই নেকি বাৰু কি মাছ এইটো চব মাছ খাব পাৰিম নেকি মাছ মাছ ভয় লাগে ধৰিব মন যায় ন পাৰিব ধৰিব ধৰিব মন গৈ আছে আগতে কাছ আছিলে এতিয়া মাছ মাছ বহুত মাছ দিয়ে দূৰৰ পৰা মাছ এটা মানে এনেকুৱা কৰিব মন গৈছে ধুনীয়া লাগিছে কাছ কিন্তু এটাও নাই এনেকৈ আপি ধৰিব মন গৈছে কাছ এটাও নাই মা
ৱাও ইমান ধুনীয়া লাগিছে। ভাল লাগে মাছ কেইটা চুই। ভিডিঅ'টো কেনেকুৱা লাগিছে চাই পেলাই ক'ব, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব। ফাৰ্ষ্ট ব্লগ এইটো মোৰ ফাৰ্ষ্ট ব্লগ। আশা কৰোঁ মোৰ এইটো যদি ভাল হয় আগলৈ মই কৰি থাকিম, আপোনালোকে মোক সহায় কৰিব। ভাল হয় যদি কিবা যদি ভুল হৈছে মোক কমেণ্ট কৰি ক'ব। আমি এতিয়া কামাখ্যাৰ পৰা ওলালোঁ আৰু দেৱীৰ দৰ্শন কৰিলোঁ। আপোনালোকে এতিয়া ইয়াৰ পৰা আশীৰ্বাদ লৈ লওক, আৰু যোনে যোনে আহে আহিব পাৰে। এতিয়া যিহেতু কামাখ্যা খুলিছে, এইবাৰটো ফ্ৰেণ্ড ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব নাপাহৰিব। আৰু আগলৈ যেন মই আগুৱাই যাওঁ, সেই হিচাপত আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব। আৰু লাষ্ট এটা ভক্তি কৰি লওক। ভাবে যে তো আগলৈ ভিডিঅ' কৰিম বুলি আশা কৰিলোঁ ফ্ৰেণ্ডছ। বাই।